আজি মনটো বহুত বেয়া, কাৰণ আজি আমাৰ এই ঘৰৰ গাড়ীখন বিক্ৰী কৰিব। বহুদিনৰ সপোন এটা পূৰ হোৱাৰ দিনাৰ সুখবোৰ কাকো বুজাব নোৱাৰি, কিন্তু আজি গাড়ীখন দিবলৈ ওলোৱাৰ সময়তো বহুত বেয়া লাগিছে। ভাল উপযুক্ত এজন অ'নাৰ পালোঁ। তাৰ পাছতে আমি গাড়ীখন তেওঁক বিক্ৰী কৰি দিম বুলি ভাবিলোঁ, কাৰণ পইচা পাতিৰো বহুত অভাৱ হৈ আছিল। সেইটো কাৰণে এইফালে বাহঁতো আহিল, বা মানে মোৰ পেহী ছোৱালী, সিহঁতৰো বেয়া লাগিছে গাড়ীখন দি দিব সময়ত। আমাৰ সকলোৰে বেয়া লাগিছে আৰু আমি ওলাই আছোঁ, মা, মই, ভাইটি আৰু বা একেলগে যাম, কাৰণ কোৰ্টত কিছুমান কাম থাকে, গাড়ীখন এনেইতো দি দিব নোৱাৰি। সেইটো কাৰণে আমি ভাবিলোঁ গোটেইখিনি গৈ পেলাই লিখা পঢ়া কৰি ধুনীয়াকৈ গাড়ীখন অ'নাৰজনক চমজাই দিম। আৰু এয়া মোক দেখিছে নহয়, এবাৰ গাড়ীখনৰ আগত এনেদৰে ভিডিঅ' এটা কৰি দিলোঁ। দেখিছে নহয়, গাড়ীখন আগে আগে নি আছে তেওঁ, যিজনে কিনিছে আমাৰ পৰা গাড়ীখন, আৰু আমি পিছে পিছে এইফালে গৈ আছোঁ দাদাৰ গাড়ীত। বেয়া লাগিছে ইমান আজি মনটো। আমি গৈ গোলাঘাট কোৰ্ট পালোঁগৈ, আৰু তাত যিখিনি লিখা পঢ়া কৰিব লাগে সকলোখিনি কৰিলোঁ। মনটো বহুত বেয়া লাগিছে, কিন্তু উপায় নাই, পইচাৰ কাৰণে গাড়ীখন দি দিবলগীয়া হৈছে। এইফালে উইটনেছ হিচাপে বায়েও এটা চহী কৰিছে। এইফালে একেবাৰে শেষত মা আৰু পাপাই গাড়ীখনৰ ওচৰত ধুনীয়াকৈ এটা ফটো মাৰি লৈছিল। বহুত বেয়া লাগে কেতিয়াবা নিজৰ এটা মনৰ পচন্দৰ বস্তু লোৱাৰ পিছত যেতিয়া তাক বিক্ৰী কৰিবলগীয়া হয়, মনটো বহুত দুখ লাগে। গাড়ীখন বিক্ৰী কৰাৰ দিনাৰে পৰা মোৰ এনেদৰে গালখন অলপ অলপ ফুলি আছিল। নাজানো কি হৈছিল, কিন্তু পাছতহে গম পালোঁ মোৰ হেনো পিঠা খোৱা হৈছে, গালখন এনেদৰে ফুলি গৈছে। আপোনালোকে চাগে ধৰিব পাৰিছে। আৰু দৰৱ বেজী লোৱাৰ পিছতো যেতিয়া ভাল নাপালোঁ, তেতিয়া ডক্তৰৰ ওচৰলৈ যাবলৈ বাধ্য হৈ গ'লোঁ। উপায় নাই, নিয়ম কানুন সকলোখিনি কৰা হৈ গ'ল। আৰু এয়া দেখিছে নহয়, যিদিনা অলপ অলপকৈ হৈছিল, মানে সেইদিনা বিষ অনুভৱ কৰি আছিলোঁ, আৰু অলপ অলপকৈ এনেকৈ গালখন ফুলিবলৈ লৈছিলে, তেতিয়াই মই ভিডিঅ'টো কৰি ৰাখিছিলোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। সেয়াই আশা কৰি ৰ'লোঁ। আজিলৈ আহিছোঁ, বাই বাই।